তো 15 আগষ্টৰ বাবে মই আপোনালোকক প্ৰথমে মই হ্যাপি ইন্ডিপেন্ডেন্স ডে জনাব বিচাৰিছো। তো গাইজ মই আপোনালোকক হ্যাপি ইন্ডিপেন্ডেন্স ডে বাবে মই এটা আপোনালোকক বিশেষ দাবী কৰিব লৈছো আৰু এইটো দাবী কি হ'ব পাৰে নোৱাৰে আপোনালোকে নিশ্চয় গম পাই আছে। তো মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছো মোৰ হাতত একো বস্তু নাই, এতিয়ালৈকে খালী হাত আছে। তো আপোনালোকে নিশ্চয় দেখি আছে। তো মই যাদুৰ দ্বাৰাই মই কি কৰিব পাৰো এই মুহূৰ্তত তো আপোনালোকে চাই ল'ব। তো মোৰ হাতত সম্পূৰ্ণৰূপে খালী আছে। তো আপোনালোকে চাই ল'ব। তো 1 2 and 3 তো আপোনালোকে নিশ্চয় দেখিছে যিহেতু হ্যাপি ইন্ডিপেন্ডেন্স ডেৰ বাবে মই পতাকাখন যাদুৰ দ্বাৰাই ওলাই আহিছে দেই। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তো লাইক কমেন্ট শেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আপোনালোকে নিশ্চয় গম পাইছিলে তো এটা সৰু মেজিক আছিলে। তো যদিও সৰু মেজিক হয় কিন্তু আপোনালোকে গম পাইছে ইতিমধ্যে সৰু মেজিকটোৰ মাজত কি হ'লেগৈ। তো আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব।